এই দুডোখৰ হৈছে আমাৰ গোলাপৰ পৰা বনোৱা চাবোন। নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকলৈ আমাৰ ঘৰতে থকা ৰঙা গোলাপ ফুলৰ পৰা কিদৰে মই চাবোন প্ৰস্তুত কৰিছোঁ প্ৰাকৃতিকভাৱে, সেই ভিডিঅ'টো আপোনালোকলৈ আনিবলৈ লৈছোঁ। আৰু মই কিদৰে বনাইছোঁ আপোনালোকে ভিডিঅ'টি চাই থাকিবচোন। খুব ধুনীয়াকৈ ফুলিছে ফুলপাহ। ছিঙিবলৈ মন নাই যোৱা, তথাপিও চাবোন বনাবৰ বাবে মই এই ফুলপাহ ছিঙিম। ছিঙিবা নি? ভালকৈ লাহেকৈ ছিঙিলা? ইমান ধুনীয়া, দিয়াচোন দিয়া ধৰা 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 ফুলপাহ ধৰা। এই পাহ হৈছে ফুলপাহ। এতিয়া আমি ভালদৰে পৰিষ্কাৰকৈ ফুলপাহ আমি এৰুৱাই ল'ম। ফুলৰ পাহিবিলাক কিমান ধুনীয়া দেখিছানে জান? আমি বজাৰত যোনবিলাক চাবোন কিনিবলৈ পাওঁ সেইবিলাকত বহুতো কেমিকেল মিক্স থাকে। গতিকে আমি যদি ঘৰত এইদৰে আমি বনাই ল'ব পাৰোঁ তেনেহ'লে আমাৰ ছালৰ কাৰণে ভাল হয়। এনেকৈ আপোনালোকেও বনাই ল'বচোন। লোৱা, এয়া দেখিছেনে? এয়া গোলাপৰ পাহিবিলাক কিমান যে ধুনীয়া গোন্ধাইছে। এইখিনি আপোনালোকৰ ইচ্ছা কথা, পিচি ল'বও পাৰিব বা কুটি ল'বও পাৰিব। যেতিয়া মই চব বেছৰ লগত উতলাই দিম তেতিয়া মানে ইয়াৰ ৰসটো এনেও ওলাই যাব। গতিকে পিচি নল'লেও হ'ব। মই আপোনালোকে ইচ্ছা কৰিলে পিচি ল'বও পাৰিব, মই পিচি নাই লোৱা। আমি সকলোৱে জানো যে পুৰণি কালৰ পৰাই মানে এই ফুলবিলাক সৌন্দৰ্য প্ৰসাধনৰ ক্ষেত্ৰত ব্যৱহাৰ কৰি অহা হৈছে। আৰু ফুলৰ পৰা বিভিন্ন ধৰণৰ মানে ক্ৰীমেই হওক, চাবোন, বিভিন্ন ধৰণৰ বস্তু বনোৱা হয়। আৰু আমি ফুলৰ পৰা বনোৱা চাবোনটোতো ঘঁহোৱেই। যদি আমি নিজে এইদৰে এনেকৈ বনাই লওঁ তেতিয়া আমি ইয়াৰ পিয়ৰিটিটো বেছিকৈ পোৱা হয়। মই এইদৰে মিহি মিহিকৈ ফুলবিলাক ধুনীয়াকৈ কুটি ল'লোঁ। তাৰপিছত এতিয়া মই এইখিনি বনাম এতিয়া। আৰু এয়া মই লৈছোঁ চাবোন বনাবলৈ প্ৰয়োজন হোৱা অতি প্ৰয়োজনীয় বস্তুটো। এয়া হৈছে চব বেছ বুলি কয়। আপোনালোকে অনলাইনতো কিনিব পাৰিব। অনলাইনত আপোনালোকে চব বেছ বুলি চাৰ্চ কৰিলে পাব। আপোনালোকে যিমান কিনে মানে মনৰ ইচ্ছা কথা, কেজি 1 কেজি কিনে বা আধা কেজি বা যিমানটো পৰিমাণৰ কিনে সিমানটো মনৰ ইচ্ছা। আৰু ই 100% মানে নেচাৰেল হয়। ইয়াত কোনো ছালফেট আৰু পাৰাবিন নাথাকে। আপোনালোকে এনেকৈও ইউজ কৰিব পাৰিব। আৰু নিজেই বোলে প্ৰাকৃতিক কিবা বোলে যেনেকৈ মই ফুল ইউজ কৰিছোঁ বা বেলেগ কিবা সেনেকৈ আপোনালোকৰ মনৰ ইচ্ছা অনুসৰি মুঠতে এনেকৈ বনাই ল'ব পাৰিব। মই এনেকৈ দুটুকুৰা লৈছোঁ। এই দুটুকুৰাকৈ বনাম বুলি দিছোঁ। তাৰপিছত এইকেইটা মই সৰু সৰু কৰি টুকুৰা কৰি লৈছোঁ। তেতিয়া মানে মেলি থ'বলৈ সহজ হয়, মানে সোনকালে গলি যায়। এতিয়া মই কিদৰে বনাইছোঁ আপোনালোকে চাই থাকক। এইখিনিতে মই আপোনালোকলৈ অনুৰোধ কৰিছোঁ, আপোনালোকে যদি আমাৰ চেনেলটো নতুনকৈ চাইছে তেনেহ'লে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটো টিপি ল'ব। তেতিয়া আমাৰ ফালৰ পৰা নতুন ভিডিঅ' দিলে আপোনালোকে ভিডিঅ'সমূহ পাই থাকিব। এতিয়া সেইডোখৰ তুমি কাটি দিবা, সেইডোখৰ দেই জানে। এয়া দেখিছেনে চব বেছবিলাক এনেকুৱা হয় দেখিবলৈ। আৰু এয়া লৈছোঁ মই ই ভিটামিন। ই কেপচুল হয়, ভিটামিন ই কেপচুল। আপোনালোকে সকলো ফাৰ্মাচীতে কিনিবলৈ পাব। এনেকুৱা লৈ ল'ব। ইয়াত দি দিম মই। এতিয়া মই প্ৰথমতে এনেকৈ চচ এটাত পানী অলপ উতলাই লৈছোঁ। তাৰপিছত মই ইয়াত ডাবুল বইল কৰিম এই বস্তুখিনি। এতিয়া মই ইয়াতে চব বেছখিনি ইয়াতে ভৰাই ল'ম। সেয়া অকণমান পৰিলে তোলাচোন 1 পিচ। এতিয়া মই এই চব বেছখিনি এতিয়া ইয়াত দি দিম। গেছৰ
হৈছে গেছৰ ফ্লেমটো মই কমাই দিছোঁ তুমি আৰু এটা কাপ আনি লৈ যোৱাচোন এই আপোনালোকে দেখিছেনে চবেজখিনি লাহে লাহে গলিবলৈ আৰম্ভ কৰিছে আৰু মই এইটো টাইমতে এই যে গোলাপখিনি কুটি লৈছিলোঁ গোলাপখিনি দি দিছোঁ গোলাপৰ পাহিখিনি বহুত ধুনীয়া গোন্ধ আহিছে জান আৰু মই এতিয়া ইয়াত দি দিছোঁ ভিটামিন ই কেপচুল এটা কাটি লৈছোঁ তাৰপিছত মই ইয়াত দি দিছোঁ অকণমানহে ওলাই ধুনীয়া গোন্ধ পাইছানে জান পাইছা এতিয়া মই ভালদৰে এইখিনি গলিবলৈ দিওঁ এতিয়া মই এনেকৈ কাপ লৈ লৈছোঁ এই কাপকেইটাত মই ভালদৰে চাৰিওফালে নাৰিকল তেল মিলাই লৈছোঁ চবেজখিনি সম্পূৰ্ণকৈ গলিবলৈ লৈছে আৰু অলপ বাকী আছে আৰু ইয়াত মই অলপমান পিংক কালাৰ দি দিছোঁ দেখিবলৈ ধুনীয়া হ'বৰ বাবে এইটো ফুড কালাৰ হয় কেকত দিয়ে বা আপুনি বিভিন্ন খাদ্য ৰান্ধোতে এই কালাৰটো দিব পাৰে হয় নেকি এতিয়া চবেজখিনি গলি হৈ গ'ল এতিয়া আমি অতি সোনকালে গৰমে গৰমে কাপটোত বাকি দিছোঁ ইয়াত তাৰপিছত এয়া লৈছোঁ সেইটো কাপতো বাকি দিছোঁ এয়া এয়া ধুনীয়া ধুনীয়া গোন্ধাইছেনে জান গোন্ধাইছে ন এতিয়া নলৰাবা দেই নলৰাবা তুমি ধৰাচোন ফোনটো ধৰাচোন এতিয়া মই এই কাপ দুটা এনেকৈ অলপ দেৰিলৈ ৰাখি থৈ দিম তাৰপিছত কিছু সময়ৰ পাছত মই আপোনালোকক খুলি দেখাই আছোঁ এতিয়া মই এইকেইডোখৰ কটাৰীয়ে অকণমান ছাইডকেইটা টুকটুকাই দিলোঁ তাৰপিছত এতিয়া মই আপোনালোকৰ আগত উলিয়াই দেখাইছোঁ এইডোখৰ চাওক কিমান ধুনীয়া এই দুডোখৰ দেখিছে এই দুডোখৰ হৈছে আমাৰ গোলাপৰ পৰা বনোৱা চাবোন ফ্ৰেণ্ডসকল আপোনালোকৰ ঘৰত যিহেতু গোলাপ ফুল আছে তেনেহ'লে আপোনালোকে চবেজ আনি পিনি এনেকৈ গোলাপৰ চাবোন ঘৰতে বনাই ল'ব পাৰিব আপোনালোকে এবাৰ বনাই চাব তাৰপিছত মোক ক'বচোন আৰু কেনেকুৱা পালে কিবা যদি নাজানে কিবা যদি আপোনালোকে জানিবলগীয়া থাকে তেনেহ'লে মোক কমেণ্ট কৰি সুধিব পাৰিব